হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া গৈ আছোঁ চাপৰি আৰু আপোনালোককো দেখুৱাই যাম। আৰু মই বহুত এক্সাইটেড হৈ আছোঁ চাপৰিলৈ যাবলৈ। আৰু এতিয়া গৈ আছোঁ, এতিয়া নাও পাৰ হ'ব লাগিব। এতিয়া নৈ ঘাটলৈ গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে। আৰু আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু যদিহে ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ধামাকা ব্লগ আহি থাকিব। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। আৰু এইবিলাক এতিয়া চাপৰিৰ পৰা গাখীৰ লৈ আহিছে। আৰু চাপৰিত ম'হ খুঁটি গৰু খুঁটি আছে, আপোনালোকক দেখুৱাম বাৰু। তেতিয়াহ'লে আমাৰ লগত আৰু গৈ থাকক, একেলগে চাপৰি চামগৈ। এইখিনি গোটেই বোকা, উপায় নাই এতিয়া, বৰষুণ যিহেতু এইকেইদিন পুৰা দি আছিলে, সেইটো কাৰণে গোটেই বোকা হৈ গ'ল। এয়া দিহিং নৈ, এতিয়া এই নৈখন পাৰ হৈ যাব লাগিব। আৰু এইখিনি গোটেই বালি দেখিছেনে আপোনালোকে? নৈখন পাৰ হৈ গ'লে চাপৰিত আৰু ভাল লাগিব। আৰু আপোনালোকক গোটেইখিনি আমি দেখুৱাম বাৰু, যিমানখিনি বাৰু চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ। আৰু আজি নাওখন ময়ো চলাবলৈ ভালকৈ নাজানো বাৰু। এই গাইছ, আমি এতিয়া নাও চলাম, পথাৰে লৈ লৈছোঁ, পূৰা ফালি দিম মানে আজি। কেনেকুৱা লাগিছে? মজা লাগিছে। আৰু আমি এতিয়া কিনাৰে গৈ আছোঁ। আৰু এইটো পাৰৰ পৰা আমি এতিয়া এই পাৰলৈ যাম, পোনে গৈ থাকিম এতিয়া। আৰু আপোনালোকক অলপ আগত গৈ দেখুৱাম নৈ আৰু এখন, এইফালে এইটো চাইড আৰু এখন নৈ ফাটি গৈছে। এই নৈ দুখন আছে। আৰু বিৰাট ভাল লাগিছে গাইছ। চাপৰিলৈ আহিলে আকৌ ঘূৰি যাবলৈ মন নাযায়। আৰু মই ভাবিছোঁ চাপৰিতে ঘৰ এটা বনাই থাকিম বুলি। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হ'ব। আৰু এইপিনে আমাৰ দাদা এজন আছে, দাদাজনে আমাক পাৰ কৰি দিছে নাৱত। আৰু এই দাদাজনো এতিয়া চাপৰিলৈ গৈ আছে। আৰু এই দাদাজনৰ চাপৰিতে গৰু আছে, চব্জি খেতিও কৰে তাত, সেইটো কাৰণে এতিয়া চাপৰিলৈ গৈ আছে। আৰু আমাক দেখি পিনে আমাক পাৰ কৰি দিছে, পালোহি আৰু এতিয়া নাৱৰ ষ্টেণ্ড আহি পাই গ'ল। আৰু এতিয়া গৈ থাকোঁ আৰু গৰমো লাগিছে, আজি ৰ'দ দিছে পূৰা। আৰু এইবিলাক যে আপোনালোকে ঘৰবিলাক যে দেখিছে, এইবিলাক খুঁটি হয়, ইয়াত গৰু ম'হ এইবিলাক থাকে। আৰু ইয়াত কাৰেণ্ট নাই, যিহেতু চাপৰি হয়, সেইটো কাৰণে কাৰেণ্টৰ ব্যৱস্থাটো ইয়াত নাই। আৰু আপোনালোকক এতিয়া বস্তু এটা দেখাম, এয়া হৈছে ম'হৰ মাথা। ইয়াতে জেওৰাত লগাই থৈ দিছে। আৰু এইবিলাক হৈছে খেতি, ইয়াত লাই শাকৰ খেতি কৰিছে, বেঙেনা, লাই শাক, ধনিয়া খেতি, ঢেৰ আছে, বহুত আছে। মানে গোটেই চাপৰিটো এৰিয়াটো বহুত ডাঙৰ এৰিয়া হয়। আৰু ইয়াতে বহুত খেতি কৰে, কিন্তু ইয়াত ফেমিলি লৈ নাথাকে বাৰু মানুহ। এইবিলাকত গৰু ম'হ ছাগলী এইবিলাক থয়। চাপৰিত এতিয়া মই গাড়ী এখন দেখা পাইছোঁ, বহুত পুৰণি গাড়ী হয়, ভাঙি মেলি অৱস্থা নাই। আৰু গাড়ীখন চাগে যেতিয়া আনিছিলে নাৱত পাৰ কৰি আনিছিলে। আৰু এতিয়া আমি মামাহঁতৰ খুটিলৈ গৈ আছোঁ। আৰু বহুত দিনৰ মূৰত আহিছোঁ, আহি বহুত বেছি ভাল লাগিছে। আৰু এইটো আমাৰ মামাহঁতৰ খুটিটো হৈছে, আৰু ইয়াত ধুনীয়াকৈ বাৰী চাৰী কৰি থৈছে। আৰু এইটো হৈছে আমাৰ মামা, কিবা বনাই আছে। আৰু ইয়াতে গাড়ী এখন দেখা পাইছোঁ।
আৰু স্ক'প হ'ল তাৰ বাঁহৰ বিচনা। ইয়াত শুইতো বহুত বেছি ভাল লাগিব, যিহেতু বতাহ মাৰি থাকে, ঠাণ্ডা বতাহ। এইবিলাক হৈছে বাৰী, এয়া হৈছে কুঁহিয়াৰ গছ। আৰু সন্ধিয়াকৈ ইয়াত মানুহবিলাক নাথাকে বাৰু, যায়গৈ ইয়াৰ পৰা। আৰু বাৰিষা দিনত এইবিলাক বাৰু চব গোটেইখিনি ডুবে, নৈ পানী বাঢ়িলে মানে। আৰু তেতিয়া গৰু ম'হবিলাক চব ইয়াৰ পৰা লৈ যায় পথাৰত, তেতিয়া পথাৰত এৰাল দিয়েগৈ। আৰু এতিয়া চাপৰিত আমাক এতিয়া মমাই চাহ দিছে, গাখীৰ চাহ। আৰু এতিয়া খাই লওঁ আৰু, বেছি দেৰি নকৰি নহয় জানো। হা এনেকৈ কাম আৰু ইয়াৰ খুটি গাখীৰবিলাক বহুত দূৰলৈকে যায়, শিৱসাগৰ, ডিব্ৰুগড়, মৰাণ, এনেকৈ দূৰলৈকে যায়। ইয়াৰ পৰা গাখীৰবিলাক নিয়ে। আৰু চাহ খাই বহুতে বেছি ভাল লাগিলে। আৰু পিয়ৰ গাখীৰ দি চাহ বনাই খোৱালে এতিয়া মমাই। আৰু ইয়াত এতিয়া মায়ে লাই শাক তুলি আছে। আৰু এই ঘৰটোৰ ভিতৰতে ম'হ গৰু বান্ধি থয়। বহুত ঘৰ আছে ইয়াত। আৰু এইপিনে বহুত দূৰলৈকে এনেকুৱা ঘৰবিলাক দেখা পাব। বহুত দূৰলৈকে আছে ঘৰবিলাক। চাপৰিটো বহুত বেছি ডাঙৰ। আৰু এইবিলাক মূলা, লাই শাক এইবিলাক আছে। আৰু ৰঙা মৰিচাও আছে, ধনিয়া, দাংবডি, এইবিলাক চব চব্জিয়ে পাব ইয়াত। আগতে চব্জি খেতি কৰে ইয়াত। আৰু এইবিলাকতে গৰু ম'হক দিয়ে নিমখ খাবলৈ। লাই শাকৰ কেজি কেইটকা? কেজি 30 টকা। আৰু আপুনি ক'ত বিকিবনো? মৰাণত। আৰু ইয়াৰ পৰা পাচলিবিলাকো বহুত দূৰে দূৰে নিয়ে বিকিবলৈ। আৰু আপোনালোকক মই অলপ পাকঘৰটো ইয়াৰ দেখুৱাই দিওঁ। আৰু আমি বহুত ফুৰিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। এইবিলাক এতিয়া বগৰী লাগিছে আৰু কেইদিনমান পিছত আহিলে আৰু ভাল লাগিব, বগৰী খাবলৈ পাব ইয়াত। আৰু বগৰী খাই বাৰু ইয়াত ভালেই লাগে। এতিয়া আহি পাই গ'লোহি নৈ ঘাটলৈ। দাদা এজন আছে, দাদাজনে পাৰ কৰি দিব। দাদাজনে আকৌ উভতি আহিব। এইজন আছে দাদাজন। আৰু ইয়াতে ম'হ কেইটামান এতিয়া গা ধুই আছে, আপোনালোকক দেখুৱাইছোঁ। আৰু এতিয়া পাৰ হৈ আহি পালোহি, নাৱৰ পৰা নামিম আৰু এতিয়া। দাদা যাব দেই। আৰু এতিয়া নাৱৰ পৰা নামি আহিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু এতিয়া দাদাক বাই বাই দিলোঁ, দাদা এতিয়া গৈ থাকিব, আমিও গৈ থাকোঁ আৰু ডিহিমুখৰ জিঅ' নেটৱৰ্ক একেবাৰে শ্ল', সেইটো কাৰণে ভিডিঅ' আপলোড কৰিবলৈ অকণমান ইয়াত অসুবিধা হৈছে। সেইদিনাখন যিটো ভিডিঅ' আপোনাৰ আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো মই হটস্পট লৈ পিনে আপলোড কৰিবলগীয়া হ'ল। ভাইটি এজনৰ পৰা মই হটস্পট লৈ পিনে আপলোড কৰিছোঁ। আৰু সেইটো কাৰণে ভাবিছোঁ ইয়াত মই ভিডিঅ' আপলোড নকৰোঁ, যিহেতু নেটটো বহুতে শ্ল'। মই ঘৰত গৈ পিনে ভিডিঅ' আপলোড কৰিম। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল পালে লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।